ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা মুম্বাই দলৰ প্ৰাক্তন অধিনায়ক মিলিন্দ ৰেগেৰ ৭৬ বছৰ বয়সত মৃত্যু হয়। মুম্বাইৰ প্ৰাক্তন অধিনায়ক তথা নিৰ্বাচক মিলিন্দ ৰেগেৰ হৃদৰোগজনিত কাৰণতে মৃত্যু হৈছে। হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে এইগৰাকী ক্ৰিকেটাৰ। দেওবাৰে মুম্বাইৰ ব্ৰিজ কেণ্ডি হাস্পতালত ভৰ্তি কৰা হৈছিল যদিও বুধবাৰে পুৱা ৬ বজাত ইহ সংসাৰ ত্যাগ কৰে এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰে। এতিয়াৰে পৰা বলিউডৰ তাৰকাসকলৰ ফোন নম্বৰ বিচাৰি হাহাকাৰ কৰিব নালাগে। হাহাকাৰ কৰিব নালাগে ক্ৰীড়া জগতৰ ক্ৰীড়াবিদসকলৰ ফোন নম্বৰ বিচাৰি। সাংবাদিক, সাহিত্যিক সকলোৰে নম্বৰ সহজে পাব পৰা ব্যৱস্থা কৰিছে চন্দ্ৰধৰ কলিতাই। সাহিত্যিক, সাংবাদিক তথা ৰাজ্য চৰকাৰৰ উচ্চ পদস্থ অৱসৰকাৰী বিষয়া চন্দ্ৰধৰ কলিতাই যুগুতালে কম্প্ৰিহেনচিভ টেলিফোন ডাইৰেক্টৰী। বুধবাৰে আসাম টক্সৰ ষ্টুডিঅ'ত উন্মোচন কৰা হয় এই বিশেষ গ্ৰন্থখন। আসাম টক্সৰ সঞ্চালক মিঠুমুগ্ধ গোহাঁই, নিউজ এডিটৰ অনিমেশ নাথ আৰু প্ৰশাসনিক বিষয়া মুনীন্দ্ৰ শৰ্মাৰ উপস্থিতিত উন্মোচন কৰা হয় গ্ৰন্থখন। আমি সেই দৃশ্য আপোনালোকক দেখুৱাইছো। আৰু এতিয়াৰে পৰা বলিউডৰ তাৰকাসকলৰ ফোন নম্বৰ বিচাৰি কোনেও হাহাকাৰ কৰিব নালাগে। হাহাকাৰ কৰিব নালাগে ক্ৰীড়া জগতৰ ক্ৰীড়াবিদসকলৰ ফোন নম্বৰ বিচাৰি। সাহিত্যিক সকলোৰে নম্বৰ সহজে পাব পৰা এক ব্যৱস্থা কৰিছে চন্দ্ৰধৰ কলিতাই। সাহিত্যিক, সাংবাদিক তথা ৰাজ্য চৰকাৰৰ উচ্চপদস্থ অৱসৰকাৰী বিষয়া চন্দ্ৰধৰ কলিতাই যুগুতাইছে কম্প্ৰিহেনচিভ টেলিফোন ডাইৰেক্টৰী। আৰু আজি আসাম টক্সৰ ষ্টুডিঅ'ত উন্মোচন কৰা হয় এই বিশেষ গ্ৰন্থখন। আসাম টক্সৰ সঞ্চালক মিঠুমুগ্ধ গোহাঁই, নিউজ এডিটৰ অনিমেশ নাথ আৰু প্ৰশাসনিক বিষয়া মুনীন্দ্ৰ শৰ্মাৰ উপস্থিতিত উন্মোচন কৰা হয় এই গ্ৰন্থখনৰ। গ্ৰন্থখন চন্দ্ৰধৰ কলিতাদেৱে আমাৰ এই আসাম টক্সৰ ষ্টুডিঅ'ত উন্মোচন কৰাৰ কাৰণে প্ৰথমতে মই তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ যিহেতু বহু শিল্পী থাকে অসমত, আমাৰ বহু সাংবাদিক থাকে অসমত, আমি কেতিয়াবা কিছুমান ব্যক্তিৰ লগত যোগাযোগ কৰিম বুলি ভাবিলেও আমি সততে যোগাযোগ কৰিব পৰা নাযায়, কাৰণ তেওঁলোকৰ যোগাযোগ নম্বৰ আমাৰ হাতত নাথাকে। গতিকে আমাক এনেকুৱা এখন গ্ৰন্থ আজি আমাৰ আসাম টক্সৰ যোগেদি তেওঁ অসমবাসীক উপহাৰ দিছে, যিখন গ্ৰন্থৰ যোগেদি আমি ইয়াৰ আগতে যিবোৰ সমস্যাৰ সন্মুখীন হৈ আহিছিলোঁ, যে কোনোবা এজন বিশিষ্ট ব্যক্তিক আমি যোগাযোগ কৰিব বিচাৰিলে যোগাযোগ কৰিব নোৱাৰোঁ যোগাযোগ নম্বৰৰ অভাৱৰ বাবে, সেই অভাৱসমূহ দূৰ হ'ব। আশা কৰিছোঁ অসমবাসী ৰাইজে চন্দ্ৰধৰ কলিতাদেৱে যিখন গ্ৰন্থ তেওঁ প্ৰস্তুত কৰি উলিয়াইছে কম্প্ৰিহেনচিভ টেলিফোন ডাইৰেক্টৰী, সেই ডাইৰেক্টৰীখন তেওঁলোকে আঁকোৱালি ল'ব। আৰু আমি যিখিনি অসুবিধাৰ সন্মুখীন হৈ আহিছিলোঁ বা অসমবাসী ৰাইজে যিখিনি অসুবিধাৰ সন্মুখীন হৈ আহিছিলে, এই গ্ৰন্থখনে সেই অসুবিধাসমূহ দূৰ কৰিব বুলি মই আশা প্ৰকাশ কৰিছোঁ। ভাতৃস্বৰূপ আমাৰ মন্টুমণি শইকীয়া, মন্টু কুমাৰ শইকীয়া। আচলতে মই কি ভাবি কৰিলোঁ নাজানো, সদায় এটা নতুনত্বৰ জন্ম দি মই ভাল পাওঁ। আচলতে বড়ো আন্দোলনটি 4গৰাকী মহিলাৰ কথা ক'বলৈ গৈ গৌৰাং নদীৰ ইপাৰ সিপাৰ দুয়োপাৰ সেই বড়ো আন্দোলনৰ কথা সেই 4গৰাকীক মূল চৰিত্ৰ হিচাপে লৈ গোটেই বড়ো আন্দোলনৰ ছবিখন মই আঁকি দাঙি ধৰিছিলোঁ সেইখন। দ্বিতীয়তে ভ্ৰাম্যমানৰ 2 মহাৰথীৰ কথাৰে ৰতন দা আৰু কৃষ্ণ ৰয়দাই কথা ক'বলৈ গৈ গোটেই ভ্ৰাম্যমান জগতখনৰ কথা উল্লেখ কৰিছিলোঁ। একেদৰে এই কম্প্ৰিহেনচিভ টেলিফোন ডাইৰেক্টৰীখনতো মই মোৰ সৰু বৰ অৰ্থাৎ জপহা বনতো হেনো বাঘ থাকে। গতিকে আজি আমাৰ শৰ্মা ডাঙৰীয়াই যিটো কৈছে যে ক'ৰবাত এখন ইতিমধ্যে আগতে ওলাইছে, কিন্তু তাত যেনিবা বহুতো স্থান নাই, কিন্তু মই য'ত পৰণাস্তি যিমান পাৰোঁ ইয়াতে সেইসকল মহান ব্যক্তিৰ মই টেলিফোনখিনিৰ নাম্বাৰখিনি দিবলৈ প্ৰয়াস কৰিছোঁ। আশা কৰোঁ ৰাইজে আদৰি ল'ব, মৰম কৰিব আৰু মোক ভৱিষ্যতলৈ আৰু কিবা কিবি সৃষ্টি কৰাৰ কাৰণে প্ৰেৰণা দিব। মই ভাবোঁ কম্প্ৰিহেনচিভ টেলিফোন ডাইৰেক্টৰী এইখন গ্ৰন্থত বহু শিল্পী, সাহিত্যিক, সাংবাদিক সকলোৰে নম্বৰ আপোনালোকে বিচাৰি পাব। আৰু এই গ্ৰন্থখনত আপুনি মুম্বাই যদি এগৰাকী শিল্পীৰ সৈতে কথা পাতিব বিচাৰে তেতিয়াহ'লে গ্ৰন্থখনত আছে প্ৰতিগৰাকী শিল্পীৰ। মই ভাবোঁ গোটেই বহুখিনি অভিনেতা অভিনেত্ৰীৰ নাম আছে। মই ঐশ্বৰ্য ৰায় বচ্চনৰ নাম পালোঁ, অমিতাভ বচ্চনৰ নাম্বাৰ পালোঁ। গতিকে
স্পৰ্টছ পাৰ্চন ক্ৰীড়াশিল্পীসকলৰ আছে গতিকে অসম চৰকাৰে এগৰাকী উপসচিব হিচাপে অৱসৰ লৈছে তেওঁ ভলণ্টিয়াৰী ৰিটায়াৰমেণ্ট লৈছে তেওঁ গতিকে আজিৰ প্ৰেক্ষাপটত এটা কথা ক'ব লাগিব যে এগৰাকী বিষয়া হিচাপে সমগ্ৰ জীৱন অসমৰ চৰকাৰ প্ৰশাসনৰ হৈ কাম কৰিলে আৰু পৰৱৰ্তী পৰ্যায়ত সাহিত্য সাধনাৰ মাজত আছে আৰু মই ভাবোঁ এইগৰাকী সাহিত্যিকে আজি আমাৰ মাজত উপস্থিত থাকি ইয়াত পৰ্দাপণ কৰি এক প্ৰকাৰে আছাম টক্সক যথেষ্ট অনুপ্ৰাণিত কৰিছে আৰু আছাম টক্সে অনাগত দিনত এই সাহিত্যিকগৰাকীৰ সৃষ্টিৰাজিক যাতে আৰু আগবঢ়াই লৈ যাব পাৰে তাৰ বাবে সদায় প্ৰচেষ্টা কৰিব যে আমি যদি বাহিৰৰ কাৰোবাক কোনোবা সাংস্কৃতিক জগতৰ মানুহক যোগাযোগ কৰিব বিচাৰোঁ সেই ক্ষেত্ৰত আমি বহুত সফল হ'ব পাৰিম আমি 1990ত এটা বিশেষ বাতৰি কাকত প্ৰতিষ্ঠানে তেতিয়া টেলিগাইড বুলি এখন কিতাপ উলিয়াইছিলে গুৱাহাটী বেছ অকল গুৱাহাটীৰখিনিৰ আছিলে তাৰপিছত BSNL টেলিগাইড উলিয়াই কিন্তু তাত এইবিলাক আমাৰ সাধাৰণ সাহিত্য মানে সাধাৰণ মানুহৰ উপৰিও আমাৰ সমাজৰ সাংস্কৃতিক সাহিত্যিকসকলৰ টেলিফোন নম্বৰ পোৱাটো ইমান সহজ নহয় গতিকে এই এটা অনন্য ৰূপত তেখেতে এই কিতাপখন উলিয়াইছে এই অসমৰ ৰাইজৰ কাৰণে অহোপুৰুষাৰ্থ এক সফলতা আনিব টক্সৰ বাবে ভাল দিন খুব ব্যস্ত চন্দ্ৰধৰ কলিতা ডাঙৰীয়া আজি আমাৰ ষ্টুডিঅ'লৈ আহিছে আৰু আমাৰ প্ৰশাসনৰ দায়িত্বত থকা আৰু জ্যেষ্ঠসকলৰ জৰিয়তে তেওঁ লিখা টেলিফোন ডাইৰেক্টৰী আজি আছাম টক্সৰ কাৰ্যালয়ৰ পৰা মুকলি কৰিব বিচাৰিছে কথাটো হ'ল তেওঁ বৰ আশা আছিল আছাম টক্সৰ মজিয়াৰ পৰা এইখন উন্মোচন কৰাৰ বাবে আৰু কেইবাটাও প্ৰতিষ্ঠানে তেওঁক টেলিফোন ডাইৰেক্টৰীখন উদ্বোধন কৰিবৰ কাৰণে আহ্বান জনাইছিল কিন্তু আছাম টক্সৰ কৰ্মকৰ্তাসকলক তেওঁ ভাল পায় আছাম টক্স চাই আৰু সেইবাবেই তেওঁ আজি আছাম টক্সৰ বাকৰিত বা মুখ্য কাৰ্যালয়ত এখন উন্মোচন কৰিব বিচাৰিছে আৰু সেইবাবে আমিও তেখেতক এই সুযোগতে ধন্যবাদ জনাইছোঁ এখন ভাল প্ৰয়োজনীয় আটাইতকৈ প্ৰয়োজনীয় কথাটো হৈছে দৰকাৰী কথাটো হৈছে প্ৰত্যেকজন সাহিত্যিক শিল্পী সাংবাদিক চৰকাৰী বিষয়া প্ৰত্যেকৰে টেলিফোন নাম্বাৰবোৰ এই কিতাপখনত আপোনালোকে পাব